তেওঁ আহিছে, বহুত ভাল লাগিছে। আমাৰ উদ্যমিতা আঁচনি লৈ আমাক মহিলাবিলাকক উপকৃত কৰিছে। আমি তাৰ বাবদ বহুতখিনি লাভৱান হ'ম। আমি আগৰ পৰা ব্যৱসায় কৰি আছোঁ। 10,000 পাই আমি আকৌ উন্নতি বহুত ওপৰত ভাল লাগিব। হয়, এইখিনি আৰু মুখ্যমন্ত্ৰীক আমি বহুত ধন্যবাদ দিছোঁ আমাৰ ফালৰ পৰা। কিবা ক'ব? হয়, মুখ্যমন্ত্ৰী আহিছিলে। আজি এইটো আমাৰ যিটো মহিলা উদ্যমিতা ফৰ্মখিনিৰ যিটো 10,000 টকা চেকখন দিলে, এই চেকটোৰ পইচাখিনিৰ জৰিয়তে আমি যাতে মহিলাখিনি যাতে নিজৰ ভৰিত নিজে থিয় হৈ ঘৰৰ যাতে মেইন মুৰব্বীজনৰ ওপৰত বোজা নহয়, আমি নিজৰ মানে কৰ্মসংস্থান এটা বিচাৰি ল'ব পাৰোঁ। বহুত মহিলাই মূলধনটোৰ কাৰণে মানে আগুৱাই যাব নোৱাৰে। গতিকে চৰকাৰৰ ফালৰ পৰা এটা আমাক মূলধন এটা দিছে, যাতে আমি নিজৰ ভৰিত নিজে থিয় দিব পাৰোঁ। নিজৰ যিটো আমাৰ কৰ্মদক্ষতা আছে, সেই কৰ্মদক্ষতাটো যাতে আমি ফুটি উঠাব পাৰোঁ বা নিজৰ ওপৰত নিজে থিয় হ'ব পাৰোঁ। তেওঁ এইটো খুব সুন্দৰ আঁচনি লৈছে। আমি যদি এই 10,000 টকাটো যদি আমি সুন্দৰভাৱে যদি আমি তাক পৰিচালনা কৰিব পাৰোঁ বা তাত যদি আমি মানে বিনিয়োগ কৰিব পাৰোঁ, তেতিয়াহ'লে তেওঁ আমাক আকৌ আগলৈকে 25,000 টকা এটা দিয়াৰ মানে তেওঁ এটা আমাক আজি আশ্বাস দিছে। এই যুগতে আপোনাৰ মানে চেনেলটোৰ যুগতে আমি মানে তেখেতক মানে আমি ধন্যবাদ দিছোঁ। তেওঁ আগলৈকেও মানে থাকক এনেকৈ বাৰু আমাৰ মাজতে থাকক। হয়, বহুত ভাল লাগিল। আপোনালোকেও ধন্যবাদ থাকিলে। হয়।